বহুতে মোক সুধি আছে আচলতে ভিডিও মই কিয় বনোৱা নাই গতিকে মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ আচলতে মই কিয় ভিডিও বনাব পৰা নাই সো প্ৰথমতে মই চশমাখন লগাই লৈছোঁ আপোনালোকে দেখি আছে চশমাখন লগাইছোঁ বৰ ভাল লগা নাই চাগে ক'তনো ভাল লাগিব বুঢ়া মানুহ শেহতীয়া পুতেক আমাকতো ভাল কেতিয়াও নালাগে কেৱল আনক দেখাক দেখি পেলাই আনে যে চশমা লগাই গতিকে চশমা লক্ষণ লগাই লৈছোঁ চাওক আপোনালোকে দেখিছে এতিয়া আচল কথাটো হৈছে কি আপোনালোকে এটা কথা ভালকৈ জানে মই যিমানখিনি ভিডিও বনাইছোঁ তাত প্ৰতিটো ভিডিওতে মই সঁচা কথা কৈ আছোঁ আৰু ভৱিষ্যতে মই আপোনালোকক কথা দিছোঁ সঁচা কথা কৈ যাম আপোনালোকে ভালকৈ জানে যে মই যি ক'ম সঁচা ক'ম চাওক এতিয়া কথাটো হৈছে কি বহুতে মোক বেয়া পায় যে সঁচা কথা কওঁ কাৰণে বহুতে মোক বেয়া পায় কাৰণ কিয় সঁচা কথা ক'লে মানে আপুনি যদি আজি সঁচা কথা কয় আপোনাক বেয়া পোৱা মানুহ বহুত হ'ব কাৰণ কিয় সঁচা কথা ক'লে মানুহে বেয়া পায় আৰু মই সঁচা কথা কওঁ কাৰণে বহুতৰে পক জ্বলে না মহিলাই হওক না পুৰুষই হওক মানে বহুতৰে পক জ্বলে মিছা কথা যদি আপুনি কয় তেতিয়াহে আপোনাক ভাল পাব মই আকৌ বেলেগ ইউটিউবাৰ দৰে মিছা কথা কৈ পেলাই মই কণ্টেনৰ লোভত বা অডিয়েন্সৰ লোভত বা মানে ফলোৱাৰ্ছৰ লোভত বা ভিউছৰ লোভত মানে বা টকাৰ লোভত মই মিছা কথা কৈ পেলাই ভিডিঅ' বনাবলৈ মোৰ মন নাযায় কেৱল মই চাওক সঁচা কথা ক'ম আৰু এইটো মোৰ মানে ইউটিউবটো আচলতে কি হয় ইউটিউবটো মই ইউটিউবৰ পৰা পইচা পাম বুলি পেলাই ভিডিঅ' বনোৱা নাছিলোঁ বা বনোৱাও নাই আৰু ভৱিষ্যতে নবনাওঁ কেৱল মই যিকেইটা মোৰ মনৰ যিটো ধৰ মোৰ মনৰ কথাবিলাক কেৱল আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ আচলতে ক'ৰবাত যদি ভুল দেখোঁ সেই ভুলটো মানে আপোনালোকৰ লগত মই ডিছকাছ কৰিব বিচাৰোঁ যদিহে মোৰ প্ৰকৃততে সেইখিনিত ভুল হয় তেতিয়াহ'লে মই আগতীয়াকৈ মই আপোনালোকৰ পৰা ক্ষমা প্ৰাৰ্থনা খোজোঁ চ' আৰু বহুতে মোক মোৰ ভুলখিনি শুধৰাই দিয়ে আৰু বহুতে মোৰ যিটো ভুল হয় আচলতে এইটো ভুল বা এইটো এইটো তামুকহে হৈছিলে তেনেকৈ কৈ দিয়ে আৰু মই সেইখিনি বহুত ভালো পাওঁ আৰু ভাবিছিলোঁ ইউটিউবত ভিডিঅ' নবনাওঁ বুলি পেলাই কিন্তু মানে আপোনালোকে এটা কথা বৰ্তমান সকলোৱে জানে অসমত এতিয়া ইউটিউবাৰৰ কোনো অভাৱ নাই ইউটিউবাৰ অসমত বহুত হৈ গ'ল বহুত ধৰণৰ ইউটিউবাৰ অসমত আহি গ'ল মানে আজিকালি প্ৰত্যেকজন ব্যক্তিয়ে বা প্ৰতিগৰাকী মহিলাই বৰ্তমান ইউটিউবাৰ সিহঁতে মানে কেনেকুৱা ধৰণৰ মানে পইচাৰ লোভত বা ভিউৱাৰ্ছৰ লোভত বা ছাবস্ক্ৰাইবাৰ লোভত বা ফলোৱাৰ্ছৰ লোভত সিহঁতে কি কৰে কেনেকুৱা ধৰণৰ মানে কণ্টেণ্ট সিহঁতে আপলোড কৰে সেইবিলাক সহ্য নহয় মানে সহ্য নোহোৱাৰ দুখত মানে কিছুমান তেনেকুৱা ধৰণৰ বিতৰ্কিত মানে ভিডিঅ' আপলোড কৰিব লগা হয় চ' ভাবিছিলোঁ নবনাওঁ কিন্তু এনেকুৱা কিছুমান মানে বিতৰ্কিত ভিডিঅ'ৰ পৰা এতিয়া ভাবিছোঁ আকৌ আপোনালোকৰ আগত আপোনালোকলৈ মই ভিডিঅ' বনাম বুলি ভাবিছোঁ চ' আপোনালোকে অতি সোনকালে মোক লগ পাব চ' আশা কৰোঁ আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদিহে আপুনি ফেচবুকত চাইছে তেন্তে মোৰ পেজখন যদি আপোনালোকে ফ'ল' কৰা নাই তেন্তে আশা কৰোঁ আপোনালোকে ফ'ল' কৰি মোক সহায় কৰিব বুলি মই আপোনালোকক কথা দিছোঁ অতি সোনকালে মই আপোনালোকৰ লগত লগ পাম বুলি পেলাই ধন্যবাদ